অ' এটা কথা গম পাইছানে নাই? অ' খেলপথাৰ এটা পিছিল। চাব যামতো। চাব যাম মজা মাৰি। কি কয়? ভাই মোক লাগব। তোক কিয় দিব? নহয় এইটো মই দেখিছোঁ আজি। মই যি যোনী পতাব পাৰা আমি পতাকেইটা যাম। মোৰ তাতে নাম্বাৰ আগে দেখিছোঁ। নাম্বাৰ থাকাটো কি হ'ল? তাই মোক কৈছি নহয়। মোক কৈছি দে। আপাই তই কি আপিৰ মাথা মাৰি আছা ঘৰত না আকৌ খাবা পইচাৰ মাথা মাৰা পিছত আপিৰ মাথা মাৰিবি মই আনি দিম দে এটা আপি আগে পইচাৰ মাথা মাৰি আকৌ নাই ঘৰত খাবা চেনি নে দালি নে আলু নে আকৌ নে খাবা কি খাবি লকডাউনত আকৌ কাম বনো পোৱা নাই তই কি হাল্লা কৰি আছা যা পিছত কৰি আছোঁ এইগিলা কাম পিছত কবি পিছত নহয় পেটত লগান কৰিব আকৌ নাই আগে আন কিবা খাই দি যি কৰা কৰবি মই আকৌ কৰি দিবা নোৱাৰো আকৌ নাই ঘৰত ভাইয়া আচলতে দেউতাৰ কথাটো ভয়াকৈ কোৱা নাই যিহেতুকে আমাৰো বহুত দিন হ'ল লকডাউনত ঘৰতে বহিছোঁ মোবাইলত কেৰাং খালি আমি কিমান ইচ্ছা নহয় কিবা এটা আইডিয়া আছে এইটো কওঁ ডাক্তৰ আছে আইডিয়া এটা আছে মোৰ তাতে কি কথা সাধু হবি ফিফটি হব লাগব মানে কি যাতে বুলি নকলি পাবা যাই পেলাই কি গাঁৱৰ চলি কেইটামান কাৰোবাক কালি লাগাৰ পালে ক'লি কি আমাৰ গাঁৱৰ এটা বাবা আছিল যি কথা কয় সেইটো কথা হয়ও সেইটো কথা পুৰা মনৰ আশা পুৰা নিদিয়ে একদম মাথা কাটি দি গেৰাণ্টি দি কম লাগে ভাল পোৱাৰ এটা ভিডিঅ' কৰে সেইটো আনি দিব লাগে এইটো ক'লো খালি পানী অলপ থৈ দিবি কাপোৰ একজোৰা আছে ৰাঙা কাপোৰ লাগব ৰাঙা কাপোৰ আনা আছে একজোৰা আছে নেকি আছে পুৰা ফিক্স তাতে বহো নেকি এতে বুলি ভাল হ'ব নেকি মানুহ মাতি পুৰা গেৰাণ্টি দিবি আমাৰ গাঁৱত নতুনকে সাধু আছে কি কয় ক'ত তাতে গাজন বহিছিলে মই দেখা পাইছো কি কৰে কি মানে চব বস্তুৰে গেৰাণ্টি দিয়ে ধৰিলো তই আপি যদি ভাল পাই আছ ধৰিলো আপিটো তোৰ তাতে যদি নাহে সি পুৰা গেৰাণ্টি দিব লাগে গল কাটি গেৰাণ্টি দিব সঁচাই নেকি পুৰা ফিক্স এইটো যাওঁ ভাল হ'ব যৌ লাগে মই দেখি দিম যৌতে কোথায় সাধু তুই যি কৈ বোলে বাবা বৰ এটা সমস্যা বৰ ডাঙৰ সমস্যা এটা কি সমস্যা বম বম বোলে বোলে মোৰ ঘৰত তামাম কাজিয়া মোৰ তিতি বেলেগক লাইন মাৰি থাকে তাতে অলপ সমাধান লাগছিল হ'ব সমাধান হ'ব বম বম বোলে এতিয়া সমাধানটো দিম এতিয়া বাবা সমাধান দিম কি কৰা যাব বম বম বোলে শান্তি ৰাখো চলা মিলেগা শান্তি ৰাখো আছে মোৰ হাতত উপায় মোৰ মানেনি পুৰা কৰিব লাগিব বাবা দিম দে এতিয়া সমাধানটো দি 5,000 টকা লাগব আগত মোৰ মানেনি হৈ যাব বোলে বাবা এতিয়া মোৰ লগত যে পইচা নাই মই এফালে আছিলো মানেনি কি আনছা আগতে মানেনি দিলো মানেনি অলপমান আছে ৰ শান্তি ৰাখো বাবা এখনি মানেনি বাকী কিন্তু মই অলপ দেৰি কৰি আহি কেনে হ'ব
এইটো তাবিজ লো মই দিছো গাছৰ ওপৰত আলে দিবি কাটা থকা গাছৰ ওপৰত একদম আগত যিকোনো কাটা থকা যিকোনো কাটা থকা গাছত আলে দিবি হ'ব মই গাঁঠি দিম বম বম ভোলেনাথ কালি বাকী কিন্তু কালি পইচাটো দি যাবি বাকীখিনি মই এতিয়া যাওঁ যাব পাৰা হৈছে ঐ বকেটটো কিমান মান দিয়ে নাই সি 800 টকা দি কিছু মুঠি মাত্ৰ কিমান দাবী কৰিছিলে 10,000 টকা দাবী কৰিছিলো 10,000 মাত্ৰ 800 বাকীখিনি কালি আহিব কালি দিবি আহিব মোৰ তাত থাকা দে দে আৰু এটা মাতি আনো তোৰ ফুটা পকেট পৰি যাব গোটাই মোৰ তাত থাকা মই যাওঁ দে আৰু এটা মাতি দিওঁ গ'লো টেনচনত বহি আছা দেখোন কি টেনচন হৈছে ভাই কিনো কৰবি যি এটা আপি লাইন মেলো বুকত কুটাৰ মাৰি থৈ গুচি এ এলা আকৌ টেনচনে কৰিব তাৰ নালাগে কথা ভাবি ভাবি মোৰ বুক শুকাই গৈছি দিন আছে এতিয়া শুকাই গৈছি এ এলা আকৌ টেনচন কৰিব নালাগে চব হেৰি হৈ যাব বাবা এটা গৈছিল তেজু বাবাৰ ওচৰত কোনদিনাৰ পৰা গৈছি এ তাতে একডাল যি ডাঙৰ গাছ আছে গাছডালৰ তলত বাবা এটা দেখা পাইছো মই ইয়াতে মোক আগতে কিয় কোৱা নাই এতিয়া দেখা পালো মই হয় নেকি দুটাই পৰ বাবাটো চব সমাধান কৰিছে মোৰ ভালে হয় সমাধান তোৰ হেৰি আৰু প্ৰব্লেম আৰু চব ফ্লপ কৰি দিব একদম একদম গেৰাণ্টি দিব গল কাটি দিব গেৰাণ্টি একদম গল কাটি গেৰাণ্টি যিমান লাগে সিমান দিম কথা নাই মোৰ খালি কামটো হ'ব লাগে তোৰ কামটো হ'বয়ে তই কালি যাইছিলে কলি হ'ল তোৰ প্ৰব্লেমটো কলি হ'ল তোৰ চব হেৰি কৰি দিব মোৰ লগত দেছো বম বম ভোলেনাথ শান্তি ৰাখো চলা মিলেগা বহুত ডাঙৰ প্ৰব্লেম হৈছে প্ৰব্লেম মই গম পাইছো চব গম পাইছো তোৰ প্ৰব্লেম মই চব কৰি দিম বম বম ভোলেনাথ শান্তি ৰাখো চলা মিলেগা পাইছো তই আগতে তাপি ভাল পাইছিলি সিটো আগতে এতিয়া বিয়া হৈ গেল সিটো ছোৱালীটো আনিব খুজি আছা শান্তি ৰাখো বম বম ভোলেনাথ বাবা আপুনি বহুত জানে জানো মই চব গম পাওঁ বাবা আপুনি আছে মোৰ তাতে মই মন্ত্ৰ কৈ দিছো এই মন্ত্ৰ মতে চলি যাবি তই মানিনী কিমান আছে বাবা আপোনাক যিমান লাগে সিমান দিম আচ্ছা ঠিক আছে মই তোৰ ঘৰত দিছো পানী জাৰি দিছো ইটো লৈ যাব ৰাতি শোৱা আধা ঘণ্টা পিছত ইটো আঠক পানী খাব আৰু ৰাতিপুৱা সাৰ পোৱা আধা ঘণ্টা আগত আঠক পানী খাব ইটো বটল ল আৰু এটা তাবিজ দি আছো ইটো তাবিজ লৈ যাই ছোৱালীৰ ঘৰৰ দৰমুখত বীজটোৰ ওপৰত তাবিজটো পুতি থব আৰু মানিনীটো দি মোৰ মানিনীটো আগে দি কিমান আছে ইয়াতে আৰু বাকীখিনি লৈ আহিবি আৰু বাকী 4,000 আছে লৈ আহিবি शांति रखो चना मिलेगा बम बम भोलेनाथ शांति रखो चना मिलेगा ঠিক আছে বাবা আপোনাৰ মাছখন গুচি দিয়কচোন নব বাবা প্লিজ মাছখন গুচি দিয়ক নহয় গুৰু বয়া পাব উকাত দিলে কামেই দিয়া নাই দিয়ক মোকো উকাত দিছিলে মই তাৰপিছত দিলোঁ পুঠি এবাৰ মোক কাম দিয়া নাই ঘৰ আছে আজি যাওঁ গুচি দিয়ক মই তাকে যাবাই বাবা আকৌ তুমি দেখা দিছোঁ আকৌ কামত নেদেখাই হ'ব লাহে লাহে হ'ব অলপ দূৰত যাওক লাহে হ'ব পইচা মতাও বহুত লৈছে 50,000 টকা লৈছে 50,000 টকা লৈছে সেইকাৰণে এইবিলাক বাবা চাবা বিশ্বাস কৰি লাভ নাই তাকেতো বাবা মই তেতিয়া মুখখন চাবা হৈছোঁ বাবা মুখখন হ'ব সমিধান হ'ব গুৰু বয়া পাব সমিধান হ'ব সদায়
সেইটো হয় ঘৰত নকৰিলি হয় কালি 8,000 আজি 50,000 কিমান হ'ল আজি হেৰি হ'ল 60,000 আজি আৰু বোলে এটা মুক্কিল গৈছে কিমান মাৰিলে ভাই এনে পইচা নালগে আর ভাই মোক তাতে বৌদ্ধ মারা দিছি ভাই ধরি ফেলে ভাই পাতলো